মানুহ নিজৰ অভ্যাসৰ অধীন, অভ্যাসৰ চাকৰ। মনত ৰাখিব, ব্যক্তিৰ অভ্যাসে তেওঁৰ স্বভাৱ বনি যায় আৰু স্বভাৱৰ ফলত ব্যক্তিত্ব, তাৰ পাছত ব্যক্তিত্বই ব্যক্তিৰ জীৱন বনি যায়। সেয়েহে জীৱনক শুধৰাব হলে অভ্যাসবোৰক শুধৰাব লাগিব। এবাৰ যদি বেয়া অভ্যাস লাগি যায় তেন্তে বহুত কষ্ট হয় অভ্যাসটো সলনি কৰিবলৈ। বলক এটা উদাহৰণৰ মাধ্যমত কথাটো বুজিব চেষ্টা কৰোঁ। এজন ব্যক্তি নদীৰ কিনাৰত লগৰবোৰৰ লগত বহি আছিল। তেতিয়া সি নদীত কম্বল এটা উটি যোৱা দেখিলে। সি আগপিছ একো নেভাবি কম্বলখন ধৰিবলৈ নদীত জঁপিয়াই দিলে আৰু কম্বলটোক ধৰি ললে। অলপ পাছত সি অনুভৱ কৰিলে কম্বলে তাক ধৰি লৈছে আৰু নিজৰ সৈতে উটুৱাই লৈ গৈ আছে। সি বচা বচা বুলি চিঞৰিব ধৰিলে। কিনাৰত বহা বন্ধুবোৰে কলে, কম্বলটোক এৰি দে। সি চিঞৰি কলে, প্ৰথমতে মই কম্বলটোক ধৰিছিলো আৰু এতিয়া কম্বলটোৱে মোক ধৰি লৈছে। মই এইটো এৰিব বিচাৰিছো, কিন্তু ই মোক এৰি দিয়া নাই। সেই কম্বলটো বাস্তৱত কম্বল নহয়, এটা ভালুক আছিল, যিটোক ওপৰৰ পৰা কম্বল যেন দেখা গৈ আছিল। ভালুকে তাক ভালকৈ ধৰি লৈছিল। বেয়া অভ্যাসবোৰো এনেকুৱা হয়। প্ৰথমতে আমি তাক ধৰো, তাৰ পাছত সি আমাক ধৰি লয় আৰু নিজৰ সৈতে উটুৱাই লৈ যায়। আমি ইচ্ছা কৰিলেও সিহঁতৰ পৰা পিছ এৰাব নোৱাৰো। যিকোনো বেয়া অভ্যাস এৰিবলৈ 42 দিনলৈকে অভ্যাস কৰিব লগা হয় আৰু যিকোনো ভাল অভ্যাস কৰিবলৈ 21 দিন অভ্যাস কৰিব লগা হয়। সেয়েহে যদি বনাবই আছে, ভাল অভ্যাস বনাবলৈ চেষ্টা কৰিব লাগে।